বজাৰৰ আৰম্ভণি কৰিলোঁ খৰিৰ পৰাই। পুৰণা বছৰটো বিদায় দি নতুন বছৰটোক আদৰাৰ যুৰ্জা। মাছৰ উজান উঠি থকা বজাৰখনৰ পৰা ডাঙৰ মাছ এটা লৈ 1 কেজি গাহৰি ল'লোঁ। হাঁহৰ কিন্তু আজি জুই চাই দাম। গুৱাহাটীত এটা হাঁহৰ দাম 750 টকা। দাম হ'লেও কিন্তু আজি খামেই। এটা হাঁহ কাটি বাছি ৰেডি কৰাই ল'লোঁ। লগতে 1 কেজি চিকেনো ল'লোঁ। লাগতিয়াল শাক-পাচলি কেইটা লৈ ৰুম পালোহি। আহিয়ে ৰৈ থকা নাই। খানাটো আয়োজন কৰিছোঁ আজি আমাৰ ভাড়া ৰুমৰ চাদৰ ওপৰত। সকলোখিনি যা-যোগাৰ কৰি মই হাঁহ বনোৱাত লাগিলোঁ। প্ৰাঞ্জল আৰু জিন্তু গাহৰি আৰু চিকেন খৰিকাত দিয়াত লাগিল। এইফালে খৰিকাত দিয়া চিকেনটো প্ৰাঞ্জলে ৰেডি হৈছে বুলি কোৱাৰ লগে লগে টেষ্ট কৰিলোগে। সঁচাই টেষ্টি হৈছে কিন্তু। এয়া জিলিকি থকা গৰাকী হৈছে সুমন বা। তেখেত চালাড বনোৱাত ব্যস্ত। হাঁহ বনোৱা মোৰ ৰেডি। যিহেতু খৰিৰ জুইত বনাইছোঁ, গতিকে টেষ্টি কিন্তু সাংঘাতিক হৈছে। হাঁহ বনোৱা কমপ্লিট কৰি লগালগ মাছ ফ্ৰাই কৰাত লাগিলোঁ। পাৰ্টি কিন্তু আজি সাংঘাতিক জমিছে। মাছৰ জোল বনোৱা দায়িত্বটো ল'লে জিন্তুৱে। খানা হয় মানে আমাৰ 12টাই বাজিলে। বম ফটকা নাচ গান কৰি সকলোৱে নতুন বছৰটোক আদৰিছে। ময়ো কান্ধতে ঢোলটো লৈ এচাপৰ বজাই ফূৰ্তি কৰি সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বগা চুৱেটাৰ পিন্ধা মানুহগৰাকী হৈছে আমাৰ ভাড়াঘৰৰ মালিকনী বাইদেউ। সকলোৱে মিলিজুলি তৃপ্তিৰে এসাঁজ খালোঁ। খাই উঠি বস্তু বাহনি সামৰি শুওঁতে 3টাই বাজিলে।